then transform a child into a mouse. Get away with your filthy, evil plot. Who's gonna stop me? নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অসম মুভি ৰিভিউলৈ। আজি মই আপোনালোকৰ বাবে এখন মুভি এক্সপ্লেনেশ্যন কৰিবলৈ ওলাইছোঁ আৰু এই মুভিখনৰ নামটো হৈছে দ্য উইটছ। তেনেহ'লে বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। মুভিখনৰ আৰম্ভণিতে এজন সৰু ল'ৰাক দেখুওৱা হয় আৰু তাৰ মাক দেউতাক কিছুদিনৰ আগতে মৃত্যু হৈছিল। সি বহুত উদাস হৈ থকাৰ বাবে আইতাকে তাক তেওঁ ঘৰলৈ লৈ আনে আৰু ল'ৰাজনৰ নামটো হৈছে ছেম। তাৰ মাক দেউতাকক মনত পৰি থাকে বাবে সি বহুত মন মাৰি থাকে আৰু তাৰ আইতাকজনী বহুত মৰমীয়াল আছিল আৰু তাক বহুত মৰমো কৰিছিল। কিন্তু তাৰ পিছতো ছেম বহুত মন মাৰি থাকে বাবে তাৰ আইতাকে কয়, মই তোমাক এটা পেট আনি দিওঁ আৰু তাৰ লগতে তুমি খেলি থাকিবা। আৰু তাৰ পিছত ছেমক তাৰ আইতাকে এটা নিগনি আনি দিয়ে আৰু সি নিগনিটো পাই বহুত সুখী হয় আৰু বেছিভাগ সময় সেই নিগনিটোৰ লগত টাইম স্পেণ্ড কৰে। সেইদিনাখন ছেমে তাৰ আইতাকৰ লগত খেলি থাকোঁতে বাহিৰৰ পৰা এজনী উইটছে তেওঁলোকক চাই থাকে আৰু সেই সময়তে ছেমৰ আইতাকৰ কাহ আহিবলৈ ধৰে আৰু কিছু সময় পিছতেই কাহটো ভাল হৈ যায়। তাৰপিছত ছেমৰ আইতাকে কয়, ব'লা আমি বজাৰৰ পৰা আহোঁ। তাৰপিছত তেওঁলোকে এখন গ্ৰ'চাৰী ষ্ট'ৰলৈ শ্বপিং কৰিবলৈ যায়। ছেম কিছু সময় অকলে থাকোঁতে ছেমৰ ওচৰলৈ এজনী লেডি আহে, যিগৰাকী আচলতে এজনী উইটছ আছিল। তাই ছেমক এটা চকলেট দিয়ে আৰু এইজনীয়ে সেই উইটছজনী আছিল যিজনীয়ে ছেমক ঘৰত চাই আছিল। তাই ছেমক কয় যে মোৰ ওচৰলৈ আহা আৰু তাই ছেমক হিপনটাইজ কৰি আছিল। আৰু সেই উইটছজনীৰ হাতত এটা সাপো আছিল। কিন্তু সেই সময়তে ছেমৰ আইতাকে আহে আৰু ছেমক মাত দিয়ে আৰু ছেমে আইতাকৰ ওচৰলৈ দৌৰি যায় আৰু উইটছজনীও তাৰ পৰা নাইকিয়া হৈ যায়। যেতিয়া তেওঁলোকে ঘৰত আহি পায়, ছেমে তাৰ আইতাকক কয় যে গ্ৰ'চাৰী ষ্ট'ৰত এজনী মহিলাই তাৰ লগত বহুত অজীৱ ধৰণে কথা পাতিছিল আৰু মোক এটা চকলেট দিছিল আৰু কৈছিল যে মোৰ কথা ভালদৰে শুনা আৰু তাইৰ ওচৰত এটা সাপো আছিল। তাৰপিছত তাৰ আইতাকে কয় যে সেইজনী আচলতে এজনী উইটছ আছিল আৰু তাক কয় যে কোনোবাই কিবা বস্তু দিলে কেতিয়াও নাখাবা, কোনোবাই তাত কিবা মিলাই দিবও পাৰে। মই তোমাক মোৰ সৰুকালৰ কথা এটা কওঁ, যেতিয়া মই 10 বছৰৰ আছিলোঁ মোৰ এজনী বান্ধৱী আছিল। আমি দুয়োজনী কোনোবা ঠাইত গৈয়ে আছিলোঁ, কিন্তু গৈ থাকোঁতে হঠাৎ মোৰ বান্ধৱীজনী নাইকিয়া হৈ যায় আৰু মই যেতিয়া চাওঁ তাইক এজনী মহিলাই চকলেট দি আছিল আৰু সেই মহিলাজনী এজনী উইটছ আছিল। তাৰপিছত মই তাইৰ লগত লৈ আনিছিলোঁ আৰু পিছদিনা যেতিয়া মোৰ মায়ে চলি গুঠি আছিল, তাই মোৰ চকুৰ আগতে এটা মুৰ্গীলৈ সলনি হৈ গৈছিল। মানে সেই উইটছজনীয়ে কিবা যাদু কৰি দিছিল নাইবা সেই চকলেটটোত কিবা মিক্স কৰি দিছিল। আৰু মই সৰুৰ পৰা এই উইটছবোৰৰ পৰা দূৰত থাকোঁ আৰু তুমিও সিহঁতৰ পৰা দূৰত থাকিবা। যেতিয়া তোমাৰ ওচৰত আহে লগে লগে মোক ক'বা আৰু আমি ইয়াৰ পৰা যামগৈ, কাৰণ উইটছবোৰে আমাৰ ঘৰটোত চকু দিছে। আৰু তাৰপিছত তেওঁলোকে এখন 5 ষ্টাৰ হোটেল এখনলৈ যায় আৰু তাত এটা ৰুম লৈ লয়। কিন্তু সেই হোটেলখনলৈ বহুত কিছুমান উইটছ থাকিবলৈ আহে। সিহঁতৰ এখন মিটিং হ'বলগীয়া আছিল আৰু সিহঁতে আহি মেনেজাৰজনৰ লগত কথা পাতে আৰু মেনেজাৰজনক কয়, আপুনিতো গমেই পায় আমি কোন হয় আৰু আমাক এটা ডাঙৰ ৰুম লাগিব য'ত আমি মিটিং কৰিব পাৰোঁ। আচলতে উইটছবিলাকৰ এটা প্লেন থাকে য'ত সকলো সৰু ল'ৰা ছোৱালীবোৰক কিডনেপ কৰিব নাইবা সিহঁতক যাদু কৰা চকলেট দিব, যাক খোৱাৰ পিছত সকলোবোৰ জন্তুলৈ সলনি হৈ যাব। আৰু তাৰপিছত সন্ধিয়া হৈ যায় আৰু ছেমে তাৰ আইতাকৰ লগত কথা পাতি থাকে আৰু বাহিৰত বৰষুণ হৈ থাকে। ছেমে তাৰ আইতাকক সোধে যে উইটছবোৰ দেখিবলৈ কেনেকুৱা। আইতাকে কয় যে সিহঁতৰ আঙুলিবোৰ বহুত দীঘল দীঘল আৰু নখবোৰ বহুত লেতেৰা আৰু সেইবাবে সিহঁতে হাত মোজা অনবৰতে পিন্ধি থাকে আৰু সিহঁতৰ চুলিবোৰো দেখিবলৈ বেয়া, যাৰ বাবে সিহঁতে ডাঙৰ ডাঙৰ টুপি পিন্ধি থাকে। এইবিলাক শুনি ছেমে বহুত ভয় খাই যায় আৰু ৰাতিপুৱা ছেমে ইফালে সিফালে নিগনিটোৰ লগত ঘূৰি ফুৰে আৰু এটা ৰুমলৈ যায় আৰু তেনেতে উইটছবিলাকৰ গ্ৰুপটো সেই ৰুমটোলৈ আহে আৰু সিহঁতে তালৈ মিটিং কৰিবলৈ আহিছিল। ছেমে সিহঁতক দেখি ভয় খাই যায় আৰু সি তাতে লুকাই থাকে। কিন্তু উইটছবোৰৰ লিডাৰজনীয়ে ছেমৰ গোন্ধ পায়, কিন্তু ছেমক সিহঁতে ক'তো দেখা নাপায় আৰু তাৰপিছত সিহঁতে মিটিং ষ্টাৰ্ট কৰে আৰু উইটছবিলাকৰ লিডাৰজনীয়ে এটা পৰ্চন উলিয়াই বাকী উইটছবোৰক দেখায় আৰু কয় যে এইটো এটা যাদুৰ পৰ্চন আৰু যদি ইয়াৰ এটা টোপাল চকলেট বা খোৱা বস্তুৰ লগত মিহলাই কাৰোবাক খুৱাই দিয়া হয়, তেনেহ'লে লগে লগে জন্তুলৈ সলনি হৈ যাম। আৰু এইবোৰ কৈ থাকোঁতে লিডাৰজনীয়ে আকৌ এবাৰ ছেমৰ গোন্ধ পায় আৰু ষ্টেজটো শুহি চায় আৰু ষ্টেজটো দলিয়াই পেলায়, কিন্তু তাৰ তলত কোনো নাথাকে। কিন্তু ষ্টেজটো পিছফালে ভেণ্টিলেশ্যনৰ বাবে এখন খিৰিকী থাকে আৰু তাত ছেমক দেখা পায়। ছেমক ধৰিব বিচাৰোঁতে তালৈ এজন সৰু ল'ৰা আহে
আৰু সেই ল'ৰাজনৰ খোৱা বোৱাৰ প্ৰতি বহুত লোভ আছিল আৰু ৱেটজনীয়ে তাক দেখি বহুত সুখী হয় কাৰণ তাক ইজিলি ধৰিব পাৰিব আৰু তাক ৱেটজনীয়ে চকলেট এটা দিয়ে য'ত যাদুৰ পৌচন মিক্স কৰা হৈ আছিল আৰু সেই ল'ৰাজনে চকলেটটো খাই পেলাই আৰু চকলেটটো খোৱাৰ লগে লগে সেই ল'ৰাজন এটা নিগনিলৈ সলনি হৈ যায় আৰু সেই নিগনিটো দেখি উইটছবিলাকে নিজেই ভয় খাই যায় আৰু উইটছবিলাকে ভৰিৰে গছকি মাৰিবলৈ বিচাৰে তেনেতে ছেমৰ লগত থকা নিগনিটোৱে সেই নিগনিটো বচাই খিৰিকীখনলৈ লৈ আনে কিন্তু উইটছবিলাকে ছেমক ধৰি পেলায় তাৰপিছত সিহঁতে ছেমৰ কাণত যাদুৰ পৌচনটো ঢালি দিয়ে যাৰ বাবে ছেমো এটা নিগনিলৈ সলনি হৈ যায় আৰু তিনিওটা নিগনি তাৰ পৰা পলাবলৈ ধৰে আৰু আমি গম পাওঁ যে ছেমৰ লগত থকা নিগনিটো আচলতে এজনী ছোৱালীহে যাক উইটছবিলাকে নিগনি বনাই দিছিল আৰু তিনিওজনে বহুত ভাল বন্ধু হৈ যায় আৰু তেওঁলোকে কয় আমি সেই উইটছবোৰৰ ওপৰত নিশ্চয় ৰিভেঞ্জ ল'ম আৰু তেওঁলোকে ছেমৰ আইতাকৰ ওচৰলৈ যায় আৰু ছেমে আইতাকক কয় যে আমাক উইটছবোৰে নিগনি বনাই দিলে আৰু ছেমৰ আইতাকেও কয় যে ময়ো সিহঁতক চাই ল'ম তাৰপিছত ছেমে কয় উইটছবিলাকে থকা বেলকনিখন আমি থকা ৰুমটো বেলকনিখনৰ তলত আছে আৰু ছেমৰ আইতাকৰ মনলৈ এটা আইডিয়া আহে আৰু ছেমক কয় যে মই এযোৰ মোজা বনাই আছোঁ আৰু তোমালোকক সেই মোজাযোৰৰ পৰাই উইটছজনীৰ ৰুমলৈ পঠাম আৰু তোমালোকে সেই যাদুৰ পৌচনটো চুৰ কৰি লৈ আনিবা আৰু মই তোমালোকক ঠিক কৰি দিম আৰু তেওঁলোকে তেনেকুৱাই কৰে ছেমৰ আইতাকে ছেমক মোজাযোৰৰ ভিতৰত ভৰাই উইটছজনীৰ ৰুমলৈ পঠিয়াই দিয়ে তাৰপিছত ছেমে সেই যাদুৰ পৌচনটো মোজাৰ ভিতৰত ভৰাই লৈ আনে আৰু মোজাযোৰ ওপৰলৈ লৈ আনি থাকোঁতে উইটজনীয়ে মোজাযোৰত ধৰে তাৰপিছত ছেমৰ আইতাকে উইটজনীক কয় যে এৰি দিয়া মোৰ মোজাযোৰ তলত পৰি গৈছিল বাবে তাৰ পৰা উঠাই আনিছোঁ কিন্তু উইটজনীয়ে মোজাযোৰৰ ভিতৰত কি আছে চাব বিচাৰোঁতে হোটেলৰ মেনেজাৰজন তালৈ আহি পায় যাৰ বাবে উইটজনীয়ে মোজাযোৰ এৰি দিয়ে আৰু এতিয়া ছেমৰ আইতাকৰ হাতত যাদুৰ পৌচনটো আহি পাইছিল আৰু যাদুৰ পৌচনটো ছেমহঁতক খাবলৈ দিয়ে কিন্তু সেই পৌচনটো মানুহক জন্তুলৈ সলনি কৰা পৌচনহে আছিল কিন্তু সেইটো জন্তুৰ পৰা মানুহক সলনি কৰিব পৰা পৌচন নাছিল তাৰপিছত ছেমে আইতাকক কয় যে আমিতো ঠিক হ'ব নোৱাৰিলোঁ কিন্তু এই যাদুৰ পৌচনটো উইটছবিলাকক চুপৰ লগত খুৱাই দিম যাতে গোটেইবোৰ উইটছ জন্তুলৈ সলনি হৈ যায় আৰু আইতাকে যাদুৰ পৌচনটো লৈ কিটচেনলৈ যায় আৰু চুপবোৰ বনোৱা হৈ থাকে আৰু সেই চুপবোৰত যাদুৰ পৌচনটো মিহলাই দিয়ে আৰু তাৰপিছত উইটছবোৰে ডিনাৰ কৰিবলৈ বহে আৰু উইটছবোৰে চুপ খোৱাৰ লগে লগে নিগনিলৈ সলনি হৈ যাব ধৰে কিন্তু উইটছবিলাকৰ লিডাৰজনীয়ে চুপ খোৱা নাছিল বাবে তাই নিগনিলৈ সলনি নহয় আৰু ছেমৰ আইতাকে এই কামটো কৰিছে বুলি উইটছজনীয়ে ছেমৰ আইতাকক মাৰিবলৈ আহে কিন্তু নিগনি তিনিটাই টেপ এটা আনি উইটছজনীৰ আঙুলিটো চেপাই দিয়ে আৰু উইটছজনীৰ মুখত সেই পৰ্চনটো ভৰাই দিয়ে আৰু উইটছৰ লিডাৰজনী নিগনিলৈ সলনি হৈ যায় তাৰপিছত ছেমৰ আইতাকে সেই নিগনিটো এটা গিলাচত সুমুৱাই দিয়ে তাৰপিছত এটা মেকুৰী সেই নিগনিটোৰ ওচৰত এৰি দিয়ে আৰু ছেমৰ আইতাকে তিনিটা নিগনি লৈ হোটেলৰ পৰা ওলাই আহে কিয়নো এতিয়া উইটছবিলাকৰ পৰা কোনো ভয় নাছিল আৰু তাৰপিছত দেখুওৱা হয় যে সেই তিনিটা নিগনি বহুত সুখত থাকে আৰু ছেমৰ আইতাকে সিহঁতক বহুত মৰম কৰে আৰু মুভিখন ইয়াতে শেষ হয় আপোনালোকে এই মুভিখনৰ এক্সপ্লেনেশ্যন চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব আৰু আপোনালোকক আকৌ লগ পাম নেক্সট ভিডিঅ'ত ধন্যবাদ